নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিঙৰ চেনেলটোৰ আন এক ভিডিঅ'লৈ। আজি আমি দেখুৱাম ফল চিলিঙত আমি ৱায়াৰবিলাক কেনেদৰে পেলাওঁ বা ফল চিলিঙত আমি ৱায়াৰিং কেনেদৰে কৰোঁ। তো তাৰ বাবে লাগিব আমাক বিভিন্ন প্ৰকাৰৰ ৱায়াৰ, যেনে 1mm, 1.5, 0.75, 2.5, 4mm আৰু 6mm। তো 1mm ৱায়াৰবিলাক আমি ব্যৱহাৰ কৰোঁ সাধাৰণতে যিবিলাক লাইট আৰু ফেনৰ পইণ্ট থাকে তাত, আৰু যিবিলাক 1.5 সেইবিলাক আমি লাইট আৰু যি ফেনৰ বৰ্ড থাকে সেই বৰ্ড ব্যৱহাৰ কৰিম। 2.5 থাকিব আমাৰ পাৱাৰ বৰ্ড, আৰু যিটো 4mm থাকিব সেইটো আমাৰ যাব AC নাইবা গিজাৰ। দেখিছে এনেদৰে ৱায়াৰবিলাক লাগিব। এইটো 7.5ৰ ৱায়াৰ, সাধাৰণতে আমি আৰ্থিঙত ব্যৱহাৰ কৰোঁ। তো ফল চিলিং মিস্ত্ৰী এনেদৰে ফ্ৰেমটো বনাই যোৱাৰ পাছত কাম আহিল আমাৰ মানে ইলেক্ট্ৰিকেল কামটো কৰাৰ বাবে আমি এনেদৰে এটা ফ্ৰেম বনাই ল'ম ক্ৰছ কৰি। ইয়াত ঘৰৰ যিটো মালিক তেওঁলোকে আমাক দেখুৱাই দি গৈছিল যে লাইটবিলাক ক'ত ক'ত হ'ব, আৰু সেই অনুসাৰে আমি কি কৰিম কি এনেদৰে ৱায়াৰবিলাক আমি এনেদৰে পেলাই ল'ম। ইয়াতে হ'ব দুটা লাইট, মানে কোণা কোণিকৈ এডাল দীঘল বেব দেখিছে, ইটো মূৰ এটা থাকিব, ইটো মূৰ এটা থাকিব। এনেদৰে ক্ৰছ কৰিছোঁ। চাৰিও কোণাত চাৰিটা লাইট থাকিব, দুটা চুইচ হ'ব। তো এনেদৰে এই মূৰৰ পৰা সেই মূৰলৈ ৱায়াৰ এডাল আমি এনেদৰে কৰি জুখি ল'ম, আৰু যিটো অৱশিষ্ট অংশ কইলত থকা যিটো অংশ সেইটো আমি চুইচ বৰ্ডলৈকে জুখি ল'ম। তো দেখিব পাইছে এনেদৰে আমি কৰি আন এটা পাইপত এনেদৰে দিছোঁ, আৰু যিটো ৱায়াৰ আপোনাৰ কইলত থাকে সেইখিনি আমি বেনাৰ মাজেৰে আনি এই চুইচ বৰ্ড দেখিছে এই চুইচ বৰ্ডত আমি লগাই দিম। দেখিব পাইছে আপোনালোকে। এনেদৰে জোখাৰ বাবে আমি কি কৰিম কি এনেদৰে মেজাৰমেণ্ট কৰি ল'ম বৰ্ডলৈকে। তো চাওক আমি মেজাৰমেণ্ট কেনেদৰে কৰোঁ। এনেদৰে দীঘল কৰি লওক এইটো বৰ্ডৰ লেভেল, আৰু তাৰ পৰা এনেদৰে বৰ্ডলৈকে জুখি লওক। তো হৈ গ'ল আপোনালোকৰ যিটো চুইচ বৰ্ডলৈকে ৱায়াৰ। ইয়াত ছুটিও নহয়। তো লাইটৰ ৱায়াৰিংটো হৈ গ'ল। এতিয়া আমাক লাগিল ফেনৰ বাবে আমি এক্সট্ৰাকৈ দুডাল ৱায়াৰ ল'ম, আৰু বৰ্ডলৈকে আগৰ দৰে এনেদৰে জুখি লৈ যাম। এতিয়া দেখিব পাইছে এনেদৰে আমি লৈ গৈছোঁ ৱায়াৰবিলাক চুইচ বৰ্ডলৈকে। একেবাৰে সহজ, আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব, নিশ্চয় গম পাব। যিবিলাক চুইচ বৰ্ড থাকে তাত আমি এক্সট্ৰাকৈ এটা চাৰ্কিট দি দিম, চাৰ্কিট। তো মেইন বৰ্ডৰ লগত এটা যাব, দেখিছে এইখন মেইন বৰ্ড। তো গোটেইখিনি ৱায়াৰ আহি এনেদৰে ইয়াত থাকিলে, আৰু ইয়াৰ পৰা এটা চাৰ্কিট যাব MCB বক্সলৈকে। MCB বক্সলৈকে যাব। দেখিব গৈছে গোটেইখিনি ৱায়াৰ আহিছে। এইখিনি ৱায়াৰ ইয়ালৈকে আহিব, আৰু এনেদৰে যাই চুইচ বৰ্ডত লাগিব, আৰু এটা এক্সট্ৰা চাৰ্কিট যাব, মানে যিটো বৰ্ডৰ পৰা চাৰ্কিট যাব সেইটো এনেদৰে ৱালটো হোল হৈ MCB বক্সলৈকে গুচি যাব। তো ভিডিঅ'টো চাই থাকক, আপোনালোকক এইটো যে দেখুৱাই দি থাকিম। তো এনেদৰে ৱায়াৰখিনি অনাৰ পিছত আমি কৰিম কি চুইচ বৰ্ডত যিটো আমাৰ ড্ৰপ কটা গৈছিল আগতে সেই ড্ৰপত এটা এক্সট্ৰাকৈ ৱায়াৰ ল'ম, নাইবা এক্সট্ৰা এডাল গুণা ল'ম, আৰু তাত গোটেইখিনি ৱায়াৰ এনেদৰে গাঁঠি আনি লৈ যাম। দেখিছে। তো এটা ৰুমৰ ৱায়াৰিং আপোনালোকৰ হৈ গ'ল। আমি এটা বেলেগ ৰুমত আহিছোঁ, আৰু এই বেলেগ ৰুমটোত আমি কৰিম কি দুটাকৈ পইণ্ট আমি দি দিম। দেখিছে এনেদৰে দুটা পইণ্ট থাকিব মাজত, আৰু দুয়ো মূৰে দুটাকৈ থাকিব। কৰি আছে এনেদৰে টটেল 6টা লাইট, ফেন এটা, আৰু থাকিব ট্ৰে। আৰু এইটো AC পইণ্টটো মেইন কণ্ট্ৰলিং হ'ব মেইন চুইচ বৰ্ডত, আৰু AC পইণ্টটো থাকিব ইয়াতে। তো এডাল আমি 1.5 এক্সট্ৰা ৱায়াৰ ল'লোঁ, এইটো চাৰ্কিটত আমি ব্যৱহাৰ কৰিম। চাৰ্কিট মানে হ'ল 4ডাল তাত 1.5 চাৰ্কিট দিছোঁ ইয়াতে। তো ইয়াত লোড অলপ বেছি থাকিব, আৰু চাৰ্কিটটো আমি এনেদৰে ভৰাই দিম। যিটো ৰুমৰ চাৰ্কিটটো এনেদৰে ভৰাই দিম, ফুল হৈ গৈছে। তো MCB বক্স থকা যিটো ৰুম আছে সেইটো ৰুমলৈকে গুচি যাব। ইয়াত চাওক ওলাই আহিছে, আৰু এইখিনি টানি আনি আমি MCB বক্সলৈ লৈ আহিম। ইয়াতে আমি আগতে জোখ-মাখ কৰি লৈছিলোঁ কিমানখিনি তাৰৰ প্ৰয়োজন হ'ব। এই গোটেইখিনি আহি আমাৰ MCB বক্সলৈকে আহি যাব ৱায়াৰখিনি, দেখিব পাইছে। ৱায়াৰখিনি আহি MCB বক্সলৈ লাগি যাব। যিমানটা ৰুম আছে তাৰ পৰা লাইট, ফেনৰ যিটো চাৰ্কিট, AC চাৰ্কিট, গিজাৰ চাৰ্কিট আহি পেলাই এনেদৰে লাগিব। একেবাৰে সহজ পদ্ধতি আপোনালোকক দেখুৱাই দিছোঁ কেনেদৰে ৱায়াৰবিলাক টানি আছোঁ। দেখিছে 4ডাল ৱায়াৰ হ'ব, কিছুমান 3ডাল হ'ব য'ত ইনভাৰ্টাৰ নালাগে, যেনে AC এটা পইণ্ট, AC পইণ্টত ইনভাৰ্টাৰ নালাগে, সেইটো বাইপাছ MCB লৈকে আহি যাব। ACৰ মেইন বৰ্ড, সেই বৰ্ডৰ পৰা আহি যাব MCB বক্সলৈকে, তাৰ পৰা আহিব 3ডাল, আৰু য'ত লাইট আৰু ফেন থাকে তাৰ পৰা আহিব ইনভাৰ্টাৰ ৱায়াৰ এডাল এক্সট্ৰাকৈ আহিব।
তো এইখিনি এনেদৰে অহাৰ পিছত গোটেইখিনি ৱায়াৰ আমি MC বক্সত ভৰাই দিলোঁ আৰু এইখিনি ৱায়াৰ যাব একেবাৰে তললৈকে। ইয়াত চাৰ্কিটো আছে, 4ডাল 6mm ৱায়াৰ ইয়াত দেখিছে। এই পাৰ্টটো আমি প্ৰথম 3 ফেজ চিষ্টেম। তো 3 ফেজ চিষ্টেম কৰাৰ বাবে আমাক লাগিব এডাল নিউট্ৰেল আৰু 3টা ফেজ। তো গোটেই ৰঙা ৱায়াৰ গোটেইখিনি আমি নিউট্ৰেলডাল দাগ কৰি লৈছোঁ যাতে পাছত সুবিধা হয় বিচাৰিব। তো MC বক্সৰ গোটেইখিনি ৱায়াৰ সোমাই আহিলে, তো এইখিনি যাই আছে আমাৰ বাহিৰলৈ। এনেদৰে আমি কাটিং কৰি থৈছিলোঁ। এতিয়া আমি ৱায়াৰবিলাক এনেদৰে ভৰাই দিম, দেখিছে। যিবিলাকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে নিশ্চয় আমাৰ এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু অৱশেষত ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে ইলেক্ট্ৰিকেল কাম কৰিব বিচাৰে তেওঁলোকে আমাৰ চেনেল নিশ্চয় ছাবস্ক্ৰাইব কৰিব। তো এনেদৰে ৱালৰ মাজে মাজে আহি এনেকৈ গ'ল আৰু শুই পৰিলে, দেখিছে। ৱায়াৰ টানি টানি শুই পৰিলে, তো আৰু উঠিলে, উঠি পেলাই আৰু আমাৰ কাম আৰম্ভ হৈ গ'ল। তো ৱালৰ মাজেৰে এনেদৰে আহিব ৱায়াৰবিলাক, দেখিছে। ইয়াতে ড্ৰপ হ'ল আৰু ইয়াৰ পৰা যাব একেবাৰে তললৈকে যাব 5ডাল তাৰ, 4ডাল 6mm, এডাল 2.5, যিডাল আমি ব্যৱহাৰ কৰিম আৰ্থিং। টোটেল 5ডাল ৱায়াৰ আমাৰ তললৈকে যাব। আহিব, দেখিছে। এই বেনৰ মাজেৰে ওলাই একেবাৰে মিটাৰলৈকে গুচি যাব লাইনটো, দেখুৱাই দি আছোঁ। এনেদৰে তললৈ গুচি যাব। এই চিৰিৰ তললৈ আমি এনেদৰে গৈ আছোঁ তললৈ, য'ত এখন পেনেল বৰ্ড আছে আৰু পেনেল বৰ্ডত আমাৰ ৱায়াৰ কানেকশ্যন হ'ব। ভিডিঅ'টো লোড কৰি ৰখাওক, আমি আগন্তুক ভিডিঅ'ত আমি দেখুৱাই দিম এনেদৰে ৱায়াৰবিলাক কেনেদৰে কানেকশ্যন কৰিম। তো মাজৰ ৱাল এখন হোৱা নাই, তো ৱায়াৰবিলাক বৰ্তমান ইয়াতে থাকিব আৰু এইখিনি ৱায়াৰ আহি তলে তলে চিৰিৰ তলত ইয়াতে এখন পেনেল বৰ্ড আছে, ইয়াতে কানেকশ্যন হৈ যাব। ইয়াৰ বাজবা আৰু মেইন চুইচখন। তো ফলচিলিঙত আমাৰ যিটো ৱায়াৰিং সেইটো টোটেল হৈ গ'ল, সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি দেখিম যে ডিজিটেল টিভি বৰ্ড আছে, সেই বৰ্ডলৈকে আমি টিভি কেবুলডাল কেনেদৰে আনিম। আৰু একেবাৰে সাধাৰণ বৰ্ডলৈকে এনেদৰে ভৰাই দিলে হ'ল আৰু বাহিৰলৈ কৰি কেবুলডাল উলিয়াই দিলে হ'ল, যাতে চাদৰ ওপৰত যায় টিভিৰ ডিছ হওক বা কেবুল হওক এনেদৰে লগাব পাৰে। এনেদৰে আমি দিছোঁ। তো ইয়াতে আমাৰ ভিডিঅ'টো শেষ হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি অলপ কিবা শিকিব বিচাৰে তেনেহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব। ধন্যবাদ।